চুলি কাটিবলৈ গৈ বোকাই চুকাই সোমাই আহিছোঁ। তো কাহিনীটো মই এনেকুৱা, ৰাতিপুৱা যে মই তেল সোপা ঘঁহি লৈ মোৰ ধুব লওঁতে গম পালোঁ চেম্পু বোলা বস্তু ঘৰখনত নাই। তাকে আনিবলৈ ঘৰৰ ওচৰৰ দোকানখনলৈ গৈ আছোঁ। কিন্তু অকল যাব পাৰিম জানো? মোৰ লগত পালি পঢ়াই থাকিবই নহয় খৰচ এটা কৰিবলৈ। আৰু আহি দেখোঁ আগফালে দোকান বন্ধ হৈ আছে। আকৌ পিছফালে গৈ মানুহ জগাই মই দোকান খোলাই লৈছোঁ। আৰু সৌফালে চেম্পু গণন কৰি আছে। আৰু 10 পেকেট ক্লিনিক গ্লাছ লৈ লৈছোঁ। আকৌ এইফালে আঙুলি দেখুৱাই আছে নহয় মিমি খাই বোলে। বাৰু যি কি নহওক পুৱাই পৰা 20 টকা এটা খৰচা কৰি আহিছোঁ। আৰু তাৰপাছত মূৰ চুৰ ধুই মেলি স্নান কৰি দোকান আহিলোঁ। দোকানৰ কাষ্টমাৰ ৰখিয়ে আছে আৰু তেওঁলোকক বস্তু পাব দি লৈ মই দোকানখন খুলি ল'লোঁ। অলপ পাছত দোকানৰ মাতাচি আহিল। মই আকৌ যাওঁ এটা চুলি কাটিবলৈ, মানে কাইলৈ অলপ ফুৰিব যাম। সেইকাৰণে চুলিখিনি অলপ মিলাই আহোঁগে। আকৌ বাটতে শিৱামানক পালোঁ, তাকো লগতে লৈ লৈছোঁ। আজি অলপ দূৰণি চেলুনখনলৈ যাওঁ, মানে কিমাননো এখন চেলুনতে কাটি থাকিবা, মাজে মাজে অলপ সলাবও লাগে। আৰু সেই পাই গ'লো এইখন চেলুন। আহি দেখোঁ ভিতৰত দুজনক কাটিয়ে আছে। আকৌ ইয়ালৈ আহি পাওঁতেই কেইজনমান ছাবস্ক্ৰাইবাৰ পালোঁ। এনেকৈ য'ত ত'ত ৰখাই পেলাই কোনোবা যদি কয় তোমাৰ ভিডিঅ' চাই ভাল লাগে, সদায় চাওঁ। আৰু এই এষাৰ কথা শুনিলে নকওঁ আৰু মোৰ চিটটো বুকিং কৰি থৈ এতিয়া অলপ এইফালে ফুৰি আহোঁগৈ। এইফালে বোলে এখন নদীও আছে, তাকে বোলে অলপ চাই আহোঁগৈ। আৰু আহি দেখোঁ বম ধুনীয়া এটা পৰিৱেশ দেই। ই আকৌ বাইকখনো সোমোৱাই আনিলে, এনেই বোকা। আকৌ শিল এটা বিচাৰি বিচাৰি আনি বাইকখন লগাই লৈছোঁ। এতিয়াহে বাইকখন ৰখিছে, কিন্তু দৰকাৰ বাইকখন সোমোৱাই অনাৰ। বাৰু এখন হাত ধুবলৈ গৈ গোটেই মানুহটোৱে বোকাত সোমাই আহিছোঁ। মানে একো এটা কাম চিজিলত নহয়, কিবা এটা কৰিবলৈ গ'লে কিবা এটা হয়। মই বোলো ব'ল ইয়াৰ পৰা যাওঁগৈ, অলপ টাইম ইয়াত থাকিলে কি হ'ব ঠিক নাই আৰু আমিও হৈ পাইছোঁ। মোৰ পালোঁ আহি পেলাই এটা চুলিবিলাক কাটি লওঁগৈ। আৰু চুলিটো কাটি মেলি ওলাই আহিছোঁ। কি কাটিলোঁ আৰু এয়া কাটিং দেখিছে।